নমস্কাৰ। এইকেইদিন গাটো বৰ এটা ভাল নহয় আৰু ভাবিলোঁ লোকেল মুৰ্গীৰে জালুকীয়া এখন খোৱা যাওক। আৰু এইখন মই বইল কৰি বনাইছিলোঁ আৰু অলপ বেলেগ ধৰণে বনাইছিলোঁ। আৰু এইফালে এয়া আছিল কলডিলৰ লগত লোকেল মুৰ্গীৰ শুকান তৰকাৰী। আৰু এয়া লৈছোঁ পদিনা আৰু নৰসিংহ আৰু লৈছিলোঁ ধনিয়া আৰু মচন্দৰী আৰু বিলাহী। প্ৰথমে মই এখন শুকান কেৰাহীত মাংসখিনি দি লৈছোঁ আৰু এতিয়া মই ইয়াতে দিম হালধি আৰু নিমখ অলপ দিম। এইবাৰ এই সকলোখিনি লৰুৱাই লৈ অলপ সময় সিজিবলৈ দিম। যেতিয়া মাংসখিনিৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিছে তেতিয়া মই ইয়াতে পিঁয়াজ আৰু ইয়াতে আদা নহৰু আৰু জলকীয়া বটা অলপ দি দিছোঁ আৰু এই সকলোখিনি মিক্স কৰি ল'ম। আৰু ইয়াতে মই এতিয়া কাটি ৰখা বিলাহী অলপ দি দিছোঁ আৰু মই ইয়াতে মচন্দৰী পদিনা ধনিয়া নৰসিংহ সকলোখিনি মই পেষ্ট। এতিয়া ইয়াতে দিম এখিলা তেজপাত আৰু ডালচেনি ইলাচি আৰু লং অলপমান। যিহেতু বইল কৰি বনাম গোন্ধ যাতে নাহে সেইকাৰণে অলপ দি দিছোঁ আৰু ইয়াতে কটা আলু দুটাও দি দিছোঁ। এইখিনি অলপ সময় ভাজি লোৱাৰ পাছত ইয়াতে মই পানী অলপ দি দিম। পানী দিয়াৰ পিছত এইখিনি মই ঢাকন লগাই উতলিবলৈ দিছোঁ। এইবাৰ ইয়াতে মই অলপমান গুড়ি জালুক ছটিয়াই দিছোঁ। জালুকখিনি ছটিয়াই লোৱাৰ পিছত এইখিনি মই ঢাকন লগাই পুনৰ উতলিবলৈ দিছোঁ। যেতিয়া সকলোখিনি সিজিবলৈ আৰম্ভ কৰিব ইয়াতে মই পেষ্ট বনাই ৰখা পদিনা ধনিয়া নৰসিংহ আৰু মচন্দৰী পেষ্টটো দি দিছোঁ ইয়াতে আৰু এইখিনি সকলোখিনি মিক্স কৰি 5 মিনিট সময় উতলিবলৈ দিম। আৰু একেবাৰে শেষত কটা ধনিয়া অলপ ছটিয়াই দিছোঁ। জ্বৰ কাহ এনেকুৱাবোৰ হৈ থাকিলে এনেকুৱা এখন আঞ্জা বনাই খালে যথেষ্ট উপকাৰ পোৱা যায় আৰু গাটো জোৰ পোৱা যেন লাগে। আৰু আপোনালোকেও বনাই খাই চাব, খাবলৈ খুবেই বেছি ভাল লাগে। স্বাস্থ্যৰ বাবে এইখন তৰকাৰী যথেষ্ট উপকাৰী হয়। মই খাই খুব ভাল পাওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ধন্যবাদ।